হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ, পুনৰবাৰ স্বাগতম জনাইছোঁ মই আন এটি ব্লগলৈ। আপোনালোকে থাম্বনেইলটো চাই হেনে গমেই পাইছে মই ডিব্ৰুগড় যাম এতিয়া। ৰাতি হৈছে 9টা বাজিছে, ভাত খাবলৈ যাওঁ। প্ৰথমতে আমি ঘগ্ৰাবাৰলৈ যাম। ঘগ্ৰাবাৰত বাবা খুৰাহঁতৰ ঘৰলৈ যাম। তাৰপিছত আমাক পিক আপ কৰিব ৰঙিয়া জাংচনলৈ। তো মই একদম সাজু হৈ গ'লোঁ যাবলৈ। প্ৰথমতে ভাত খাওঁ, তাৰপিছত আমি বেগ চেগ লৈ পিনে আমি ঘগ্ৰাবাৰলৈ ৰাওনা হ'ম। চ' আমি বেগ চেগ লৈ যাবলৈ ৰেডি হৈ গ'লোঁ আৰু ইপিনে কান্দা কাটা চলিছিল অকণমান সময়। ভিডিঅ' ক্লিপ কৰা নহ'ল দিয়কচোন গাইজ। আমি ঘগ্ৰাবাৰ পালোঁ। বাবা খুৰাই আমাক পিক আপ কৰিছে ৰঙিয়া জাংচনলৈ। চ' গাইজ ফাইনেলি আমি ৰঙিয়া জাংচন পালোঁ আমাক পিক আপ কৰিছিল বাবা খুৰাই। থেংক ইউ বাবা খুৰা আমাক পিক আপ কৰাৰ বাবে। ইয়াতে অকণমান সময় ৰখিব লাগিব দিয়কচোন। চ' গাইজ এতিয়াৰ টাইম হৈছে 10:40। আমি অকণমান সময় ৰখিব লাগিব ট্ৰেইনখন নাহকলৈকে। বৰ ভোক লাগিছিল গাইজ, তো তাৰ বাবে দোচা একণকৈ খাই দিলোঁ আৰু ভাজি অলপ। ভিডিঅ' ক্লিপ কৰা নহ'ল আকৌ। আমি চিপছ কিনি ৰৈছোঁ। বহুত বৰ লাগিছে গাইজ ইয়াতে বহি বহি। ইমান সময় ৰখিছোঁ, এতিয়া 12টা বাজিল জানেনে। গাইজ এতিয়া 1টা বাজি আমি ইপিনৰ দিখিন আহিছোঁ, মানে লাইনত 5 নম্বৰ লাইনটোত দিখিন মানে ট্ৰেইনখন আহিব বুলি এনাউন্সমেণ্ট কৰিলে এইমাত্ৰ। গাইজ এতিয়া 1:09 বাজিছে, মানে ট্ৰেইনখন 1:10 মানত এইখিনি পাম বুলি পাব বুলি কৈছে আৰু। ইমান সময় ৰখিছোঁ, টোপনি মৰা নাই, ভাগৰ লাগিছে। এইপিনে মই ডিঙিটোতো মানে খুন্দা খাইছোঁ আৰু সূতাটোত বিষাই আছে গলটো, ডিঙিটো একদম বিষাইছে মোৰ। ফাইনেলি ট্ৰেইনখন আহিলে আকৌ। এতিয়া সেই ট্ৰেইনৰ ভিতৰত গৈ আছোঁ। সকলোৱে শুই আছে। আমাক ব্লেংকেট দিলে, পিল' দিলে। দেউতাই পিলত কভাৰ লগাইছে। আমি শুই গ'লোঁ। গুড নাইট। পুনৰবাৰ স্বাগতম জনাইছোঁ। গুড মৰ্ণিং গাইজ। আমি মানে এতিয়া সাৰ পালোঁ, উঠিলোঁ। তলৰ মানুহবিলাকে নামিছে আৰু বেলেগ ষ্টেচনত। তো আমি তলৰ পিনে নামি দিওঁ। ৰাতিপুৱাই মই ব্ৰাছ কৰাই ডাইৰেক্ট চিপছ খাই দিছোঁ। এয়া পাইছোঁ আমি নৰ্থ লখিমপুৰৰ ষ্টেচন। ৰখিছে, এতিয়া যাবলৈ ধৰিছে। এয়া চাওকচোন গাইজ, ইমান কহুৱা ফুলিছে ন। ইপিনে লখিমপুৰ পাৰ হোৱাৰ পিছত ইমান কহুৱা ফুলা দেখিছোঁ। আমি বগীবিল ব্ৰিজ পালোঁ। সেই গাইজ আমি এতিয়া ডিব্ৰুগড় পাই গ'লোঁ। আমি এতিয়া ট্ৰেইনৰ পৰা নামিবলৈ ওলাইছোঁ। ষ্টেচন পালোঁ আমি। দেউতাই এইপিনে মুখ ধুই আছে বাপা ৱাছৰুমত গ'ল। আমি এতিয়া ষ্টেচনৰ পৰা গৈ পিনে অ'টো এখনত উঠি পিনে পেহীহঁতৰ ঘৰলৈ যাম। এয়া অ'টোত উঠিলোঁ। আমাৰ 2টা বেগ পিছপিনৰ দিখিন দি দিছোঁ। গাইজ আমি পেহীহঁতৰ ঘৰ পালোঁৱে, মানে অকণমান যাব লাগে এইটো ৰাস্তাৰে। তো আমি মানে খোজকাঢ়ি যাই আছোঁ। ইপিনে সূৰ্য দেৱতাৰ ৰশ্মিৰ মানে তাপৰ পাৱাৰ দেখুৱাইছে আৰু ইমান গৰম। ইপিনে পেণ্ডেল দিলে। আমি পেহীহঁতৰ ঘৰ আহি পালোঁ। মই ফ্ৰেছ হৈ ব্ৰেকফাষ্ট কৰিবলৈ যাওঁ এতিয়া। ব্ৰেকফাষ্ট কৰিলোঁ। গাইজ ব্লগটো এইখিনিতে সামৰিছোঁ। ইপিনে কোনোবাই পঢ়ি আছে, এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰিছে। তো বাই বাই গাইজ।